নমস্কাৰ, মই পৰশমণি বৰা। আজি মই পথাৰলৈ যাম আৰু চেনেলটো মোৰ ভাইটিৰ হয় কষ্টমণি। আজি যিটো ভিডিঅ' কৰিব গৈ আছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মই ফাইনেলি ওলাই আহিলোঁ, গৈ আছোঁ পথাৰলৈ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাওক আৰু জেগাখিনি নিশ্চয় চাবলৈ মন গৈ আছে, চব চাগে এক্সাইটেড হৈ আছে চাবলৈ। তো চাই থাকক, মই গৈ আছোঁ। আহি মই পথাৰৰ মাছ পাইছোঁহি আৰু অলপ দূৰ গ'লেই মই পামগৈ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক সকলো। আৰু মই গৈ আছোঁ পথাৰৰ বকিয়াইদি ৰোৱানীৰ মাজে মাজে। এনেদৰে গৈ মই পথাৰৰ মাছ পালোঁগৈ আৰু হঠাতে পথাৰৰ মাছ পোৱাৰ পাছত কি ঘটিল আপোনালোকে চাওক। এতিয়া কি ওলাব? এতিয়া ঘাপ মাৰি দিলে তলৰ পৰা পানী ওলাই যাব পূৰা পূৰা। গপিয়াবলৈ আৰম্ভ কৰিছে। এয়া পানী ওলাইছে, চাওক আপোনালোকে দেখিবলৈ পাইছে, এয়া পানী ওলাই। নিশ্চয় প্ৰশ্ন হৈছে কিন্তু কেনেকৈ বাৰু ওপৰলৈ মানে বুৰবুৰণি কাঢ়ি উঠি আহিছে। যিহেতু পানীটো শুকাই গৈছিলে, তো মাটিবিলাক শুকাই গৈছিলে, সেইকাৰণে জেগাই জেগাই গোট বান্ধি মাটিবিলাক ওপৰলৈ উঠিছিলে। আৰু তলত যিহেতু আমাৰ ইয়াতে জনি ফুটা বুলি কয়, জনি ফুটে। এনেদৰে ইটোৰ পিছত সিটোকৈ টিলা খান্দি আমি সেউজীয়াবোৰৰ মাজতে আনন্দ লভিছিলোঁ। আৰু তাৰপিছতেই দাদাৰ পৰা কিছুমান কথা জানিবলৈ বিচাৰিলোঁ আৰু দাদাক মই সুধিলোঁ। তো মই পথাৰলৈ আহিছিলোঁ, তো পথাৰলৈ মোক দাদাই লৈ আহিছিলে। দাদাই খুব সুন্দৰকৈ পথাৰত এইবাৰ ধান খেতি কৰিছে। তো আমি দাদাৰ পৰা কিছুমান কথা জানিব বিচাৰিম যে কেনেকুৱা হৈছে খেতি, কি কৰিছে, কেনেধৰণৰ প্ৰস্তুতি চলিছে দাদাৰ। তো দাদাৰ পৰা আমি জানিবলৈ বিচাৰিম। এয়া দাদা, খেতি কেনেকুৱা হৈছে? খেতি বৰ্তমানলৈকে ঠিকেই আছে, খালি এবাৰ পানীটো অলপ কম। তাৰপৰা এবাৰ লগাইছোঁ, আধিকেই কৰা হৈছে সকলোখিনি। বাহিৰতে আছিলোঁ বহুত বছৰ, তাৰপৰা আহি পেলাই এনেই থকাতকৈ ভাবিলোঁ অলপ খেতিতে লাগোঁ। আইজং অলপ লগাইছোঁ, তাৰপিছত আপোনাৰ আছে ৰঞ্জিত আছে, তাৰপৰা বৰা কঠীয়া অলপ লগাই থোৱা আছে। বাকী আৰু ঈশ্বৰৰ কথা, খালি পানীটো এবাৰ কম বাবে অলপ জংঘল গজিছে, জংঘলখিনি উঠাবলৈ আহিলোঁ এতিয়া। তো এয়া আছিলে দাদা, খুব ধুনীয়াকৈ মনৰ ভাৱ প্ৰকাশ কৰিলে। এতিয়া আমাৰ মৰাপাট খেতিও কৰা হয়, খুব ধুনীয়া হয় মৰাপাট খেতি। আৰু মই ইয়াৰে দাদা দুজনৰ পৰা জানিব বিচাৰিম যে এই মৰাপাট খেতি কেনেকুৱা হৈছে লৈ যায়। তো ভিডিঅ'টো চাই থাকক। মই দাদা এজনৰ পৰা জানিব বিচাৰিম যে এইবাৰ মৰাপাট খেতি কেনেকুৱা হৈছে আৰু তেওঁ কাটি কেনেকুৱা পাইছে আমি জানিব বিচাৰিম। দাদা, মৰাপাট খেতি কেনেকুৱা হৈছে এইবাৰ? মৰাপাট খেতি এবাৰ ভাল হৈছে, যোৱা বছৰতকৈ বহুত উন্নত। হয়, এইবাৰ খালি পানীটোহে অলপ প্ৰব্লেম হ'ল, এনেই চব ঠিকে আছে। হয় হয়, আমাৰ ইয়াৰ মৰাপাটটো প্ৰায় শিলঘাটলৈ যায় ন? ইয়াৰ পৰা শিলঘাট যায়। পানীটো কম আছে খালি ন? পানী কম আছে, অন্য চব ঠিকে আছে। তেওঁ খুব ধুনীয়াকৈ ক'লে। ইয়াতে আৰু এজন দাদা আছে, গাঁৱৰে হয়, ৰামুদা। ৰামুদাৰ পৰা অলপ জানিব বিচাৰিম। ৰামুদা, এইবাৰ খেতি কেনেকুৱা হৈছে? খেতি ভালেই হৈছে। এইফালে চাই কওক। খেতি ভালেই হৈছে, কিন্তু এতিয়া খেতি উঠাব পৰা নাই, পানী কম। সেইকাৰণে পানী কমৰ কাৰণে এতিয়া কি কৰিম, লাহে লাহে কাটি আছোঁ। যিহেতু আমাৰ অসমৰ গৌৰৱ, কলিয়াবৰৰ গৌৰৱ, অসম সমবায় মৰাপাট কল, গতিকে আমাৰ ইয়াৰে সকলোবোৰ মৰাপাট তালৈকে নিয়া হয়। পথাৰখন সঁচাকৈ বিৰাট ধুনীয়া লাগিছিল। সঁচা কথা ক'বলৈ গ'লে মোৰ তাৰ পৰা আহিবলৈ মন যোৱা নাছিলে। চাৰিওফালে কেৱল সেউজীয়া আৰু বেলি পৰো হোৱাত মই পথাৰৰ পৰা ঘৰমুৱা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।